এইখন শংকৰাজানৰ দেশ। এই দেশত নাই কোনো জাতিগত ভেদাভেদ। বিশেষকৈ তীৰ্থনগৰী হাজো বুলিলে সমন্বয়ৰ ক্ষেত্ৰত আছে এক বিশেষ নাম। এইসকল হাজো সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰিগু অঞ্চলৰ শংকৰ সংঘৰ বাপবৃন্দ। লকডাউন হোৱা হেতুকে এইসকল বাপৰ মাজলৈ নামি আহিছে চৰম বিত্তীয় সংকট। এই শংকৰী সংঘৰ সাধকসকলক অকণমান সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিল এজন মুছলমান ধৰ্মৰ লোক। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু কোষৰ সভাপতি বাপুগণ আলীয়ে আগবঢ়ালে সহায়ৰ হাত। প্ৰদান কৰিলে এইসকল বাপক অত্যাৱশ্যকীয় সামগ্ৰী। আনহাতে সামগ্ৰী লাভ কৰি আনন্দিত হ'ল বাপ সমাজ। যিটো সময়ত হিন্দু মুছলমানৰ নাম লৈ একাংশই ৰাজনীতি কৰি সমাজত অশান্তি বিয়পাব বিচাৰিছে, কিন্তু তেনে সময়ত বাপুগণ আলীৰ মহানুভৱতাই সকলোকে প্ৰশংসাৰ পাত্ৰ কৰি তুলিছে। আমাৰ মাজত অৰ্থাৎ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাসুদেৱ আঞ্চলিকৰ ভক্ত বাপ বান্ধৱৰ মাজত সমাৱেত হৈছে এই কেইবাজনো আমাৰ সামাজিক লোক। তাৰ ভিতৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বোৰ্ডৰ কামৰূপ জিলাৰ সভাপতি মাননীয় বাপুগণ আলীদেৱ আমাৰ মাজত উপস্থিত হৈছে। তেখেতে আমাৰ এই অঞ্চলৰ বাপ বান্ধৱসকলৰ যিসকল নিশ্চয় একেবাৰে অৱস্থা বেয়া এই বৰ্তমান পৰিস্থিতিত, তেখেতসকলক অকণ খাদ্য সামগ্ৰী দিবৰ কাৰণে ইয়াত আগবাঢ়ি আহিছে। আজি আমাৰ অসমত বা গোটেই ভাৰতবৰ্ষত গোটেই পৃথিৱীজুৰি যিটো সমস্যা, এই সমস্যাৰ মাজত মানুহৰ যিটো সদ্ভাৱ, হিন্দু মুছলমানৰ যিটো সম্প্ৰীতি, আজান ফকীৰ বা শংকৰ মাধৱৰ দেশত যিটো সম্প্ৰীতি আগৰ পৰা চলি আহিছিল, আজিও তাৰে এটা প্ৰতিফলন ইয়াত ঘটাইছে বাপুগণ আলীদেৱে। তেখেতক আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাসুদেৱ আঞ্চলিক কমিটিৰ তৰফৰ পৰা, শাখাৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। আৰু তেখেতৰ অনাগত দিনবোৰ শুভেচ্ছা হোৱাৰ কামনাৰে আৰু আগবাঢ়ি যোৱাৰ কামনাৰে আৰু তেখেতৰ প্ৰতি আমি আন্তৰিক সহযোগিতাৰ কামনাৰে আমি শুভেচ্ছা জনাই আমি তেখেতৰ এই সামগ্ৰীখিনি গ্ৰহণ কৰিছোঁ।